এই চেনেলত গছ গছনি মন্দিৰ আদি ইত্যাদি কমিটি হিচাপে দেখা পাব। আৰু এটা কথা ক'ব বিচাৰি আছো, মই আমাৰ অসমৰ পৰা শ্ৰী কৃপাল কলিতা দেৱে এটা ব্ৰিজ নামৰ চিনেমা বনাইছে। এই চিনেমাটো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা পাইছে। গতিকে আপোনালোকে চাব, যদি চোৱা নাই যদিও চাব, চাইছে যদিও ভাল কথা। আৰু 21/10/2022 তাৰিখে নেটফ্লিক্স বেলতলা চিনেমা হলত লাগিব আৰু বামুণী মৈদাম অনুৰাধা হলত লাগিব। স্বৰ্গপ্ৰিয় ৰাইজ, আপোনালোকে চাইছে যদি বহুত ভাল কথা, চোৱা নাই যদিও একবাৰ গৈ এইটো চিনেমাখন চাই দিব। ধন্যবাদ। আহক ৰাইজ, আমি এতিয়া আমাৰ ভিডিঅ'টো উপভোগ কৰোঁ। দাদা কোৱাচোন, মন্দিৰৰ বিষয়ে কিবা ক'ব নেকি? অলপ জানিব বিচাৰিছোঁ। আমাৰ এই শিৱ মন্দিৰৰ বিষয়ে হয় ছাৰ, হয় দাদা, তুমি জানিব বিচাৰি আছা? হয় বিচাৰিছোঁ। ইয়াত বহুত ফল পোৱা যায়, হয় না? ইমানেই ফল পোৱা যায়। সৰ্বপ্ৰথম আমাৰ গাঁওবাসীয়ে এটুকুৰ মাটি লৈ এই পৰ্বতখন খান্দি পেলাই দিনে ৰাতিয়ে কষ্ট কৰি পেলাই সৰু ল'ৰা ছোৱালী ডাঙৰ পিছত যোগাযোগ হৈ পেলাই মাটি খৰাই পেলাই চব পেলাই আৰু ইয়াত আমাৰ মন্দিৰ বহুৱায়। চবে সুখে দুখে কৰিলোঁ দিয়াচোন। তাৰপিছততো দিনে দিনে মানুহে ফল পোৱা হ'ল না এই মন্দিৰৰ বিষয়ে। বহুত মানুহ অহা যোৱা কৰিল নহয় এই মন্দিৰত। কিছুমানৰ চাৰ্টিফিকেট ভৰাল, তেতিয়া এই বাবা তাত আহি চৰণত পৰাৰ লগে লগে তেওঁলোকে চাৰ্টিফিকেট এই ৰাস্তাতে পায়, বুজিছা? আৰু কিছুমানৰ অসুখ বিসুখ হয়, বাবাৰ তাত আহি সেৱা কাঢ়িলে তেতিয়া অসুখো খুব ভাল পায়, ফল পায়। ফল পায়, বহুত ফল আছে আমাৰ এই শ্ৰী শ্ৰী ৰাজেশ্বৰ শিৱ বাবা। তুমি এবাৰ প্ৰণাম কৰা আমাৰ বাবাক। তোমাৰ যদি কিবা এটা বিপদ হ'লেও এই বাবাৰ নাম ল'বা, সম্পূৰ্ণৰূপে তোমাৰ ভাল হ'ব। নিশ্চয় নিশ্চয় নিশ্চয়। মই এইটো জানা কথা, আজি অত বছৰৰ পৰা ময়ো ইয়াতে আছোঁ। ময়ো কিছুমান সৰু ডাঙৰ যিয়ে বাৰু হওক এই কাম বন কৰি আছোঁ। বাবাৰ ওচৰত আহি থাকোঁ দিয়াচোন। সেইকাৰণে যিবিলাক মানুহে ধৰা ইয়াত থকা গাঁওবাসীবিলাক চবেই আমাৰ এই মন্দিৰত প্ৰত্যেক সোমবাৰে আমাৰ ইয়াত পূজা হয় আৰু নাম কীৰ্তন গায় মহিলাবিলাকে। আৰু কাৰোবাৰ কিবা কোনোবাই যদি নিজৰ ইচ্ছামতে এটা ফল পালে তেতিয়া তেওঁলোকে আহি ইয়াত অৰিহণাও দিয়ে। চাব পাৰা, কিছুমান আমি টাইলছ লগাই থৈ দিছোঁ, তেওঁলোকৰো নাম লিখা আছে ইয়াত। গতিকে তোমাৰ কিবা এটা ইচ্ছা হ'ল তেতিয়া তুমি এটা দিব পাৰা। দিব ইচ্ছা এটা নহ'ল যদিও ভগৱানৰ ওচৰত এটা শৰণ লোৱা। ভগৱানৰ ওচৰত অহাটো কোনো পাপ কথাটো নহয়, ভালে কথা হয়। চব পাৰিলে তুমিও আহি থাকিবা, চাবাচোন। অহা সোমবাৰৰ পৰা আমাৰ ইয়াত মহিলাবিলাকে নাম কীৰ্তন কৰে নহয় এই মন্দিৰত, বুজিছা? ফলাফল আছে কাৰণেহে মানুহবিলাকে আহে। আমাৰ এই পাহাৰ কাটি চোৱা, এই পাহাৰ খণ্ডতে আছে। এই কাটি বগৰাই পেলাই সৰু ডাঙৰ ল'ৰা ছোৱালী হাজিৰা কৰা, ইয়াততো কাম বন কৰাহে মানুহ আছে অধিক সৰহ। কোনো ধনী মানুহতো নাই নহয়। চবে দুখীয়াই দিনে ৰাতি কষ্ট কৰি পেলাই আমাৰ এই মন্দিৰটো নিৰ্মাণ কৰা হৈছে। আমি এতিয়া বাবাৰ মৰা বিচাৰিবলৈ বাহিৰলৈ যাব লগাও নহ'ল, আমাৰ ইয়াতে পালোঁ। সেইকাৰণে আমাৰ বাবাই বহুত চাই আছে। আজিলৈকে আমাৰ ইয়াত সৰু ল'ৰা ছোৱালীয়ে লিখা পঢ়াও ভাল হৈ আছে, উত্তীৰ্ণ হৈ আছে, জাগাখিনি ডেভেলপ হৈ আছে। গতিকে তুমিও আহিবলৈ নাপাহৰিবা আকৌ। নমস্কাৰ কৰা বাবা।
हाँ को बोलते हैं सर इन्हें तो को बोलते सर फटाफट हाँ को बोलते क्या हुआ था বেল আইকন আৰু কমেন্ট কৰি দিব লাইক কৰি দিব